নমস্কাৰ CSE নেছমছলৈ স্বাগতম আৰু মই নীলোৎপল হাইড ইন প্লেইন সাইড ফ্ৰেজটো শুনিছেনে আপোনালোকে মানে চকুৰ আগতে থাকিও লুকাই থকা বন্ধুসকল আজি আমি এনেকুৱা ধৰণৰ এটা টেকনিক শিকিম যাৰ সহায়ত আমি এটা সিক্ৰেট মেছেজ পাসওয়াৰ্ড বা যিকোনো অন্যান্য এনে ধৰণৰ টেক্সট আমি এটা ইমেজ হিচাপে বনাই সবেই দেখাকে কিন্তু কোনেও গম নোপোৱাকে ৰাখি থৈ দিব পাৰোঁ CSE in Assamese channel to etialoi jodi subscribe kora nai tenhole subscribe kori lobole kintu napahoribo bolok tente video tu loi agbaru direct jao computer screen khon loi aru sao practically ei kam tu ki dore koribo pari কম্পিউটাৰত প্ৰথমে আমি নোটপ্যাড টো খুলি লম আৰু নোটপ্যাড টো খুলি লোৱাৰ পিছত আমাৰ যেটো মেছেজ থাকে বা কিবা পাসওয়াৰ্ড হক বা যিকোনো এনে ধৰণৰ টেক্সট থাকে হেখিনি আমি ইয়াত ধুনিয়াকৈ লিখি লম মই সাবস্ক্ৰাইব কৰি লব বুলি লিখি দিছো যাতে কোনোবাই যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লব চেনেলটো এতিয়া আমি সেভ কৰোতে সেভ এজ কৰিব লাগিব আৰু সেভ এজ কৰি ফাইল টাইপটোত অল ফাইলছ দি আমি যিকোনো এটা নাম লিখি দিলো নামটো লিখাৰ পিছত লাষ্টত চাব আমি JPG বুলি লিখি দিছো JPG টো হয় ইমেজৰ এটা ফৰমেট যেনেকৈ আমাৰ MP3 গানৰ ফাইল এটা পিছফালে .mp3 থাকে ইমেজৰ ফাইল এটা তেনেকৈ .jpg থাকে আমাৰ ফাইলটো সেভ হৈ যোৱাৰ পিছত এতিয়া আমি ওপেন কৰি চাও ফাইলটো ওপেন কৰোতে দেখিছে এনেকুৱা এটা মেছেজ আহিছে it appears that we don't support this file format মানে এই ফাইলটো এতিয়া কোনেও ডাইৰেক্টলি খুলি পিনে তাৰ ভিতৰত থকা মেছেজটো বা পাসওয়াৰ্ডটো আমাৰ চাব নোৱাৰে হাইড হৈ গৈছে এতিয়া আমাক যদি ইয়াৰ ভিতৰত থকা মেছেজটো চাব লাগে তেনেহলে আমি ইয়াক ৰিনেম কৰি .jpg ৰ ঠাইত আমি .txt বুলি লিখি দিম ফাইলটো ৰিনেম কৰি টেক্সট ফাইল হিচাপে সেভ কৰোতে আপোনালোকে দেখিছে এই মেছেজটো কিমান সুন্দৰকৈ আকৌ আগৰ নিচিনাকৈ ওলাই গৈছে এই টেকনিকটো এবাৰ ট্ৰাই কৰি চাব কিনো ফটো দিছো খুলখোৱা নাই বুলি গালি খাব কিন্তু চাব তাত হলে মোৰ একো ৰিস্ক নাই ভিডিওটো যদি চাই ভাল পালে তেনেহলে লাইক কৰিব আৰু এটা কমেন্ট দিবলৈ কিন্তু নাপাহৰিব সাবস্ক্ৰাইবটো কৰিলেই চাগে যদি নাই কৰা সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিও আৰু বহুত আহি আছে নেক্সট ভিডিওত খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই